ইউটিউব চেনেল। তেতিয়াহ'লে আজি হ'ল ৰাস পূৰ্ণিমা আৰু আজি সকলো ককা আইতা খুৰা খুৰী পেহা পেহী ডেকা ডেকেৰী সকলোকে ৰাস মহা উৎসৱৰ বহুত শুভেচ্ছা যাচিলোঁ। ৰাস মহা উৎসৱৰ মূল উদ্দেশ্য হ'ল শ্ৰীকৃষ্ণই শিশুকালত কিদৰে 16 গোপীক নিজৰ বাঁহীৰ মাতত মুগ্ধ কৰিছিল আৰু 16 গোপীক নচুৱাইছিল আৰু শিশু কৃষ্ণই শৈশৱকালত কিদৰে দুষ্টক দমন আৰু শান্তক পালন কৰিছিল। আৰু তাৰে বৰ্ণনা অসমৰ গাঁৱে চহৰে প্ৰচলন কৰা হয় আজিৰ এই ৰাস পূৰ্ণিমাৰ দিনটোতে নৃত্য আৰু নাটকীয় ৰূপত। তেতিয়াহ'লে আপোনালোকক লৈ যাওঁ ঢেকীয়াজুলি চিৰাজুলি সত্ৰত হৈ থকা ৰাস চাবলৈ। ৰ'ব আৰু অলপ বাকী আছে। ত' এই ভিডিঅ'টোৰ আচলতে দুটা পাৰ্ট হ'ব। প্ৰথম পাৰ্টটো আপোনালোকে আজি দেখা পাব আৰু ছেকেণ্ড পাৰ্টটো আমি পুতনা নৃত্যৰ সুৰৰ বধ তথা পুতনামূলক ভিডিঅ' আপোনালোকক দেখাম। তেতিয়াহ'লে ব'লক ভিডিঅ'টো দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো দিয়াৰ সময়ত কিবা ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে ক্ষমা কৰিব। ঢেকীয়াজুলি চিৰাজুলি সত্ৰৰ ৰাস চাবলৈ আহিলোঁ আৰু অহাৰ লগে লগে আমি শ্ৰীকৃষ্ণৰ নৃত্য চাবলৈ সৌভাগ্যকণ পালোঁ আৰু আপোনালোককো দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিলে আচৰিত হ'ব যে ইয়াতে শ্ৰীকৃষ্ণৰ যি মৎস্যকুৰ্ম নৰসিংহকে ধৰি বহুকেইটা অৱতাৰ আছে তাৰ সুন্দৰ বৰ্ণনা কৰি দেখাইছে নৃত্যৰ জৰিয়তে। চাওকচোন ৰাইজ, ঢেকীয়াজুলি চিৰাজুলি সত্ৰত ৰাস চাবলৈ কিমান মানুহ আহিছে, অগণন মানুহ। চাই শ্ৰীকৃষ্ণ নৃত্য শেষ কৰি এতিয়া আকৌ ৰাধাকৃষ্ণৰ নৃত্য চাম, আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। যিমানে সময়বোৰ পাৰ হৈ গৈ আছে সিমানে মানুহৰ সংখ্যাও বাঢ়ি গৈ আছে। এয়া শ্ৰীকৃষ্ণ ৰাধাক আগবঢ়াবৰ কাৰণে গোপীসকলে ধূপ ধূনা লৈ পেলাই আদৰি আনিবলৈ আগবাঢ়ি আহিছে। এনেদৰে ৰাস চাই শেষ হোৱাৰ পিছতে বাবু আৰু মই শ্ৰীকৃষ্ণৰ চেল্ফি একপি উঠিবলৈও ভাগ্যকণ পালোঁ আৰু চেল্ফিও উঠিলোঁ শ্ৰীকৃষ্ণৰ লগত। আচলতে ঢেকীয়াজুলি চিৰাজুলি সত্ৰত ৰাস চাবলৈ যোৱাৰ মেইন উদ্দেশ্যটো আছিলে, বাবুৱে কেইবাদিনো ধৰি কৈ আছিলে যে ভগৱান দেখিবলৈ কেনেকুৱা, ভগৱানক চাবলৈ মন গৈছে, সেইকাৰণে তাৰ মনৰ ইচ্ছাটো পূৰা কৰিবৰ কাৰণে ৰাসত ভাও দিয়া শ্ৰীকৃষ্ণক দেখাই পেলাই তাৰ মনৰ ইচ্ছাটো পূৰা কৰালোঁ। গোপীখিনি সুন্দৰভাৱে এজন এজনকৈ ওলাই অহাৰ সময়তে লাইটটো গুচি যায়, যাৰ কাৰণে গোপীখিনি ওলাই অহা গোটেইখিনি ভিডিঅ' আপোনালোকক দেখাব নোৱাৰিলোঁ।
লগা নাই নে বৃন্দাবনত শ্ৰীকৃষ্ণৰ বাঁহীৰ মাতত সকলো গোপীয়ে মুগ্ধ হৈ পেলাই নৃত্য কৰি আছে বুলি। চাওকচোন কিমান সুন্দৰ এইবিলাক গোপীসকলে নাচি আছে। এনেদৰে গোপীখিনিৰ নৃত্য চলি থকাৰ সময়ৰ পিছতে আমি ঘৰলৈ ৰাওনা হ'লোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ টাটা আৰু বাই বাই।